মাজনীয় মেট্ৰিকৰ ৰিজাল্ট দিব। মনটো বৰকৈ চিন্তাই দহি মাৰিছে। ভবামতে যদি ৰিজাল্টটো নাহে। খুৰী কিনো ভাবি আছে অকলে অকলে? মাইনা আহা এইফালে। তোমালোকৰ ৰিজাল্ট দিব নহয় মাইনা, তাকে চিন্তাতে পৰি। আমাৰ মাজনীয়ে খোৱা বোৱা ভালকৈ 2 দিন ধৰি কৰাই নাই। তাই বৰ চিন্তা কৰি থকা যেন দেখিছোঁ। খুৰীৰ পৰীক্ষাৰ ৰিজাল্টক লৈ মোৰো চিন্তা, কি যে হ'ব। হেৰি নহয় খুৰী, পিয়াচী ঘৰত নাই নেকি? তাই নাই, আজি ৰিজাল্ট দিব বুলি জানি পুৱাই শুই উঠি দোকানলৈ যাওঁ বুলি ঘৰ আহি পোৱাই নাই। পিয়াচী বাই যে নদী কাষত অকলে মন মাৰি বহি আছে, কাকো নেমাতে। ব'লা ভাইটি, পিয়াচী ক'ত আছে মোকো লৈ যোৱা। খুৰী আপুনি বহকচোন, মই পিয়াচীক লৈ আহোঁগৈ। ব'লা ভাইটি। কি হ'ল পিয়াচী, ইমান মন মাৰি বহি আছে যে, কিবা হৈছে নেকি? মাইনা নাই, এনেই বহি আছোঁ। আজি পৰীক্ষাৰ ৰিজাল্ট দিব নহয়। তাকে মনটো বৰকৈ বুজাবই পৰা নাই। কিয়? নহয় মাইনা, পঢ়াৰ নামত অভিনয় কৰি আজিহে বুজি পাইছোঁ। সপোননো কি, মা দেউতাৰ আশানো কি, ৰিজাল্টনো কি, মই আজিহে বুজি পাইছোঁ। তুমিতো সদায় অনলাইন ক্লাছ কৰি প্ৰতিটো মুহূৰ্ততে মোবাইলতে ব্যস্ত হৈ থাকা দেখোন। নহয় মাইনা, মই বহুত ডাঙৰ ভুল কৰিলোঁ জান, যিটো ভুল আজিহে উপলব্ধি কৰিব পাৰিলোঁ। কিনো ডাঙৰ ভুল কৰিলা? পঢ়াৰ নামত কেৱল মই মাৰ আগত অভিনয়হে কৰিলোঁ। অনলাইন ক্লাছ কৰাৰ নামত ফেচবুক ইউটিউব খুলি বিভিন্ন চিনেমা গান নাচ চাই অনলাইন ক্লাছ কৰাৰ নামত ফেচবুকত 2-এজনৰ লগত চিনাকি হোৱা SMS খেলি সময়বোৰ পাৰ কৰিলোঁ। আজি ৰিজাল্টৰ দিনা হাঁহু কান্দো কৰি থকা দেখিহে আজি বুজি উঠিলোঁ, আমাক লৈ মা দেউতাই কিমান চিন্তা কৰে। বহুত দুখ কষ্ট কৰি তেওঁলোকে আমাৰ অভাৱক লৈ তেওঁলোকে কিমান হাহাকাৰ কৰি আজিহে বুজি উঠিলোঁ। যি হ'লেও আমি স্কুললৈ গৈ ৰিজাল্ট আনিবগৈ লাগিব। ঘৰত গৈ ব'লা, স্কুললৈ ওলাওঁগৈ। ঠিক আছে ব'লা। হেৰি নহয়, পুৱা 11 বজাত অনলাইনত আমাৰ স্কুলৰ হোৱাটছআপ গ্ৰুপ পঠিয়াম বুলি কৈছিল। মেছেজ দিছিল হোৱাটছআপৰ মৰাণ ছাৰ, তাতে চাব পাৰিম। মোৰ নিজৰ মোবাইল নাই নহয়। ওচৰৰ দাদা এজনৰ মোবাইলৰ পৰাহে অনলাইন ক্লাছ কৰোঁ। দাদা যোৱা পৰহি ফুৰিব গ'ল, আজি আহিব লাগে। আৰু যি হ'লেও ঘৰলৈ যাব লাগে আছে। বহিছা না? বহি আছো খোলালি। এই লেংকুচটো এতিয়ালৈকে অহা নাই, মাকৰ লগত কথা পাতি আছো, ক'ত বা আছেগে। খোলালি বহি। ভিনি, আজি মাইনা ভাগনৰ ৰিজাল্ট দিব নহয়, যদি ফাৰ্ষ্ট ডিভিজন আহে পিতেকটো গিৰিব দেই। শুনলি নহয় লেংকুচৰ মাক, মমাইৰে কি ক'লে? কথাটো কিন্তু পুতেৰক নকবি, পুতেৰে যদি গম পায় কিন্তু তোৰ পাল। কথাটো কিন্তু কৈ থলোঁ দেই লেংকুচৰ মাক। মাজনী, আজি তোমাৰ ৰিজাল্ট দিব নহয়, মমাইৰ লগত তাকে ধেমালি কৰি আছিলোঁ। দেউতাৰ মনটো বৰ উগুল থগুল লাগিছে। লেটাৰ আহিব নিচিনা লাগিছে না ভাগিন? মামা 3খনত আহিব যেন লাগিছে, বাকী নাজানো। বাৰু বহকচোন মামা। ভিনদেউ, ভাগিনে যদি ফাৰ্ষ্ট ডিভিজন মায়ে গধূলিকৈ তামান পাৰ্টি চলিব দেই। কিন্তু গাঁৱৰ ওচৰ চুবুৰীয়া আহিব নহয়, ভাতে সাজিটো খুৱাব লাগিব। এৰা, খুৱাবতো লাগিব যেনে তেনে কৰি। চিন্তা নকৰিবি ভিনি, মাইনাৰ ৰিজাল্ট পাৰ্টিৰ কাৰণে মই 10,000 টকা আনিছোঁৱে যোগাৰ কৰি। এয়া লোৱা 7,000 টকা, বাকী 3,000 টকা মাইনাক দিম, তাই যি কৰে কৰিব। খোলালি, তোমাক যে কি বুলি ধন্যবাদ দিম। এইখিনি টকাৰে আজি বজাৰ সমাৰ কৰিবগৈ লাগিব। তুমি বহ, মই বজাৰৰ পৰা অলপ বস্তুকে যোগাৰ কৰোঁগৈ। হেৰা দুবৰী, বেগটো লৈ আনচোন, বজাৰলৈ যাওঁ। এইটো লোৱা, ভাত বাঢ়ি থৈছোঁ, ভাত খাই লহি। হেৰা, শুনিছানে? কওকচোন। আজিহে মোৰ মনটো পাতল পাতল লাগিছে। কষ্ট ফল আজিহে হাঁহি মুখে লাভ কৰিম, খুব আনন্দ কৰিম আজি। মাথো পিয়াৰচি ৰিজাল্টটোলৈ বাট চাওঁ।
নিজে নলৈ ল'ৰা ছোৱালীকেইটাক খুৱাইছোঁ পিন্ধাইছোঁ দিছোঁ লাগে বুলি কওঁ সকলো বস্তুবোৰেই দিছোঁ মাথো সিহঁতে ভালকৈ পঢ়ক বুলিয়ে লাগিছোঁ অৱশ্যে দেখি যেনিবা ভালেই লাগিছে পিয়াছে মোবাইলটো লৈ অনলাইন ক্লাছত অনবৰতে ব্যস্ত হৈ থাকে দেখোন তাকেইতো নেতাৰ লগ বা নলগ ফাৰ্ষ্ট ডিভিজন পাছ কৰিবই পাৰ্টিৰ বাবে অলপ বস্তু যোগাৰ কৰি আহোঁ হেৰি নহয় বাকী সকলো ঠিকেই আছে যেনিবা কিন্তু অকণমান মাছ মাংস কম হ'ব নেকি বাৰু কথাটো ময়ো নভবা নহয় হেৰি কৰিব নহ'লে আপুনি মাছ মাংস দুয়োটাৰে 5 কেজিমান বঢ়াই আনিব ঠিক আছে হ'ব দিয়া মই বজাৰৰ পৰা আহোঁগৈ ঠিক আছে হ'ব দিয়া মই আহোঁ মা মোক ক্ষমা কৰি দিয়া অনলাইন ক্লাছ কৰাৰ নামত মই অভিনয়হে কৰিলোঁ অনলাইন ক্লাছ কৰাৰ নামত মই ফেচবুক ইউটিউব বেছি সময় পাৰ কৰিলোঁ তোমালোকৰ ভবাৰ দৰে মই ৰিজাল্ট কৰিব নোৱাৰিম মা মোক ক্ষমা কৰি দিয়া মা তথাপি পাছ কৰিম মই হায়াৰ ছেকেণ্ডেৰী ভালকৈ পঢ়িম মোক মাফ কৰি দিয়া মা